নামনি অসমৰ ধুবুৰী জিলাত মষ্ট ৱান্টেড এবিটিৰ লিংকমেনক আটক। বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তান আদিৰ ইছলামিক মৌলবাদী জেহাদী সাংগঠনিক কাম কাজৰ নমুনাই কপাইছে নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, অসমৰ দিছপুৰ আৰু অসম আৰক্ষীক। তীব্ৰ চাঞ্চল্যৰ তীব্ৰ প্ৰতিক্ৰিয়া। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তান আদি মুছলিম ৰাষ্ট্ৰই IAS, জামাতুল মুজাহিদিন বাংলাদেশ আৰু হৰকত মুজাহিদিন খুজি JMB, আনসাৰুল্লাহ বাংলা টিম আদি ইছলামিক মৌলবাদী জেহাদী বিদ্ৰোহী উগ্ৰপন্থী সংগঠনে ভাৰত তথা আন্তঃৰাজ্যিক পৰ্যায়ৰ লগতে উত্তৰ পূৰ্বাঞ্চল তথা অসমত চৰ অঞ্চলত স্লিপাৰ চেল স্থাপনে পুৰুষ মহিলাক সদস্য নিযুক্তি দি কিদৰে ভাৰতীয় ৰাষ্ট্ৰখনত এক ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰি আহিছে, এয়া ইতিপূৰ্বে আমি এই প্ৰতিবেদনত শতাধিক প্ৰতিবেদনত অৱগত কৰি অহা হৈছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে গোৱালপাৰা, বঙাইগাঁও, বৰপেটা আৰু মৰিগাঁও জিলাৰ পৰা 24 ঘণ্টাত 18জনৰ অধিক জেহাদীক আটক কৰিছিল অসম আৰক্ষী বাহিনীয়ে। ইফালে জহুৰা খাতুনক আটক কৰাৰ পিছত বহু বিস্ফোৰক তথ্য লাভ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে জহুৰা খাতুনে এবিটিৰ বহু গুৰুত্বপূৰ্ণ তথ্য থকা মোবাইল ফোন জ্বলাই দিয়াৰ কথা স্বীকাৰ কৰিছে। আৰক্ষীয়ে 244/2022 নম্বৰৰ এক গোচৰ ৰুজু কৰি আদালতলৈ প্ৰেৰণ কৰিছে। আনহাতে নিয়া আৰু চোৰাংচোৱা বাহিনীয়ে অসমত কাৰ্যনিৰ্বাহ কৰা বহুতো পৰ্টেল চেনেলত জেহাদীয়া সাংবাদিকৰ চিনাকিৰে বাংলাদেশ, পাকিস্তান আদিৰ জেহাদীৰ সৈতে সম্পৰ্ক স্থাপন কৰি অতি গোপনে কাম কৰি থকাৰ তথ্য লাভ কৰা বুলি জানিব পৰা গৈছে। এতিয়া এনেবোৰ ঘটনাৰ বিষয়টোৱে নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়, অসমৰ দিছপুৰৰ অন্দৰমহলত হাহাকাৰ, চাঞ্চল্যৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বুলি বাতৰিটোত প্ৰকাশ। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, Stv News Assam। আপোনালোকে ইতিমধ্যে গম পাইছে যে অসম আৰক্ষীয়ে এটা অভিযান চলাই আছে এবিটিৰ বিৰুদ্ধে। গতিকে সেই সম্পৰ্কত আমি ইনভেষ্টিগেশ্যন এটা চলাই আছিলোঁ। আমাৰ তথ্য আছিল যে আমাৰ নয়া আলগা পাৰ্ট 2ত মৈৰাবাৰীৰ এগৰাকী এবিটি টিমৰ সদস্যৰ এগৰাকী পত্নী ইয়াতে আছে, ইয়াৰ পৰা তেওঁ বিয়া কৰাইছিলে। সেই সম্পৰ্কে আমি তথ্য ইতিমধ্যে আমি পাই আছিলোঁ আৰু একৰ্ডিংলি আমি তেওঁক, যিগৰাকী এবিটি টিমৰ সদস্য, তেওঁৰ পত্নীক আমি ইণ্টাৰগেশ্যনৰ কাৰণে থানালৈ আনো আৰু ইণ্টাৰগেশ্যন কৰাৰ পিছত আমি গম পাইছোঁ যে তেওঁৰ স্বামী এগৰাকী এবিটি টিমৰ সদস্য হয় আৰু মোবাইলতো আমি যথেষ্টখিনি তথ্য পাইছোঁ। ইতিমধ্যে সেইগৰাকী মহিলাৰ পৰা, তেওঁৰ নাম হৈছে জহুৰা খাতুন, তেওঁৰ পৰা আমি 2টা মোবাইল ইতিমধ্যে চিজ কৰিছোঁ। তাতে আমি এবিটি টিমৰ লগত লিংক থকাৰ তথ্য আমি পাইছোঁ। কিন্তু দুৰ্ভাগ্যবশতভাৱে তেওঁ আমাক জনাই আছিল যে তেওঁৰ লগত কোনো মোবাইল ফোন নাছিলে। তেওঁ ঘৰৰ মানুহক কৈ তেওঁ এটা মোবাইল ফোন জ্বলাই দিছিলে, য'ত নেকি যথেষ্টখিনি তথ্য আছিলে। তথাপিও আমি যিখিনি মোবাইলটোৰ অৱশিষ্ট আছে সেইখিনি আমি আনিছোঁ। আমি চেষ্টা কৰিম তাৰ পৰা আৰু তথ্য উলিয়াব পাৰি নেকি। তেওঁক কালি এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে বিলাচীপাৰা থানাত, বিলাচীপাৰা PS কেছ নম্বৰ 244/2022 আৰু একৰ্ডিংলি সেই কেছটোৰ অধীনত আমি তেওঁক এৰেষ্ট কৰোঁ আৰু এৰেষ্ট কৰি আজি আমি মহামান্য আদালতলৈ তেওঁক প্ৰেৰণ কৰিছোঁ জুডিচিয়েল কাষ্টডিৰ কাৰণে। মৰিবাৰীৰ যিজন সদস্য আছে, এই সদস্যজনৰ নাম কি আছিল? তেওঁ এবস্কণ্ডিং হৈ আছে। আমাৰ তথ্য আছে, আমি যিখিনি তথ্য আছে, তেওঁৰ নাম আবুতাল্লা আৰু তেওঁক ইতিমধ্যে আৰক্ষীয়ে বিচাৰি আছিলে। সেই লিংকতে আমি তেওঁৰ পত্নীক আমি ইয়াতে পাওঁ আৰু বাকী তথ্যখিনি আমি পৰৱৰ্তী ইনভেষ্টিগেশ্যন কৰি আপোনালোকক জনাব পাৰিম। এইখিনি তথ্য আছে আমাৰ লগত, কিন্তু সবিশেষ মই আপোনাক এতিয়া জনাব নোৱাৰিম, যিহেতু আজিৰ পৰা ইনভেষ্টিগেশ্যন আৰম্ভ হৈছে আৰু এইটো সম্পূৰ্ণ এটা পৰিকল্পিতভাৱে এটা আমাৰ কৰি থকা হৈছে। গতিকে কিছুমান ইনভেষ্টিগেশ্যনৰ খাতিৰত আমি আপোনালোকক তথ্য দিব নোৱাৰিম। পৰৱৰ্তী সময়ত যিখিনি তথ্য আপোনালোকক দিব পৰা যাব সেইখিনি তথ্য আমি পৰৱৰ্তী সময়ত আপোনালোকক দিম।